নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ পাঠক। আজি একচুৱেলি ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাব ওলাইছোঁ। মানে একচুৱেলি কি মই যি ভিডিঅ' বনাই আছোঁ যদিও মানে কেনেকুৱা হৈছে, মই নিজে ব্লগ দিব পৰা নাই। একচুৱেলি মই ব্লগ দিব পৰা নাই, তাৰ কাৰণটো হ'ল ব্যৱসায়ত খুব বিজি। মোৰ নিজৰ এটা ব্যৱসায় আছে, তো সেই ব্যৱসায়টোত মই খুবেই বিজি। তো মই টাইম দিবলৈ পৰা নাই আৰু আপোনালোকৰ মাজলৈ নতুন ব্লগ আনিবও পৰা নাই, তাৰ বাবে একদম চৰি। আৰু মোৰ যাতে এইখিনি কাম অলপ বাকী আছে, এইখিনি কাম মই কমপ্লিট কৰোঁ। কমপ্লিট কৰাৰ পিছত মই একচুৱেলি ৰেগুলাৰ ব্লগ দিয়াৰ কাৰণে চেষ্টা কৰিম, আপোনালোকলৈ মানে নতুন কিবা আনিব পাৰোঁ, নতুন ইনফৰমেশ্যন আপোনালোকক দিব পাৰোঁ। তাৰ কাৰণে মই বহুত চেষ্টা কৰিম যাতে আৰু মানে আগলৈ আপোনালোকক নতুন কিবা দিব পাৰোঁ, ভিডিঅ' দিব পাৰোঁ, লগতে জৰিয়তে আপোনালোকক কিবা কিবি ইনফৰমেশ্যন দিব পাৰোঁ মোৰ ব্লগৰ জৰিয়তে। এইখিনিয়ে মানে মই আজি ক'ব বিচাৰিছিলোঁ। একচুৱেলি মোৰ নিজৰে বেয়া লাগি আছে, কাৰণ মই যদিও ভিডিঅ' কিবা কিবি দি আছোঁ, কিন্তু এনেকুৱাকৈ ব্লগ দিব পৰা নাই। এইকাৰণে কাৰণ মই ব্যৱসায়ত খুব বিজি, তো সেইকাৰণে মই দিব পৰা নাই। কিন্তু মই কিছুদিন আৰু অপেক্ষাৰ পিছত মই নতুন ব্লগ আনিম আৰু বহুত কিবা কিবি আপোনালোকৰ মাজলৈ ভিডিঅ' আনিম। তো আপোনালোকে অপেক্ষা কৰক। আৰু মোৰ যিখিনি মানে ফলোৱাৰ আছে, মানে ছাবস্ক্ৰাইবাৰ আছে, তেখেতসকলে মোক আজি এইটোৰ কাৰণে চৰি, মই মাফ খুজিছোঁ। আৰু মই নেক্সট টাইম যাতে আৰু ভাল আপোনালোকৰ মাজলৈ ব্লগ আনিব পাৰোঁ, তাৰ কাৰণে বহুত চেষ্টা চলাই আছোঁ আৰু চলাই যাম আৰু কৰিবৰ চেষ্টা কৰিয়ে আছোঁ। ৰিচেণ্টলি মই ভাবিছোঁ, এটা প্লেনিং কৰি আছোঁ, এটা নতুন ব্লগ বনাম, মানে এটা ধুনীয়া প্লেচ মই চাই থৈ দিছোঁ আপোনালোকলৈ। মই আনিম, এই 2-1 দিনৰ ভিতৰত মই যাম চাগে, কিন্তু মই এতিয়া খুবেই বিজি ব্যৱসায়ত। তো সেইকাৰণে মানে মই ভিডিঅ' বা ব্লগ দিব পৰা নাই। তো সেইকাৰণে আপোনালোকে মোক মাফ কৰি দিব। মোৰ যদি কিবা চেনেলটোত মই দিব পৰা নাই, তাৰে মই মাফি খুজিছোঁ, যাতে মই নেক্সট টাইম আৰু বহুত ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। সেইখিনিয়ে মানে কি আপোনালোকে আশা কৰিব পাৰে যে মই বহুত ভাল কিবা কিবি আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। তো সেইখিনি ক'বৰ কাৰণে একচুৱেলি মই আজি ভিডিঅ'টো বনাইছোঁ। মানে কেনেকুৱা, মোৰ নিজৰে বেয়া লাগি আছে। আপোনালোকে ধৰক সকলোৱেতো এটা আশা কৰে ন, যে যিহেতুকে ছাবস্ক্ৰাইব মোক কৰিছে, তো মোৰ পৰা কিবাটো আশা কৰিবই। তো মই আজিলৈকে মানে যদিও ভিডিঅ' দি আছোঁ, কিন্তু এনেকুৱা মই নিজে মানে ব্লগ বনাব পৰা নাই। তো একচুৱেলি মানে ব্লগ বনাব লাগিলে অলপ ফ্ৰী মাইণ্ডো হ'ব লাগিব দিয়কচোন। মই ফ্ৰী মাইণ্ড হ'ব পৰা নাই, কাৰণ মই ব্যৱসায়ত বহুতেই বিজি। তো মই লাহেকৈ ফ্ৰী হ'ম আৰু ফ্ৰী হৈ পেলাই ব্যৱসায়ো থাকিব, লগতে মানে আপোনালোকৰ মাজলৈ মই নতুন ব্লগ আনিব চেষ্টা কৰিম। তো আজিৰ কাৰণে মানে এইখিনি ক'বৰ কাৰণে মই আপোনালোকৰ মানে এই ভিডিঅ'টো মই বনাইছোঁ। তো আপোনালোকে যাতে মোক সহযোগ কৰে আৰু ছাপোৰ্ট কৰে, আগলৈ যাতে আপোনালোকে মোৰ লগত সহযোগ কৰি মোক আগুৱাই নিয়াত সহায় কৰে। তো সেইখিনি ক'বৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। থেংক ইউ গাইজ, লাভ ইউ অল।